যুদ্ধ চলি থকা সময়লৈকে ৰাজ্য চৰকাৰে পুলিচক বাদ দি আৰক্ষীৰ বাবে প্ৰয়োজন হ'লে বেলেগ কথা আৰক্ষী বা সেনাবাহিনীৰ কাম-কাজক বাদ দি আন গাড়ী মটৰ এইকেইটা দিন আমি কোনেও নিকিনো যি গাড়ীৰ প্ৰপ'জেল আহে ভেহিকল কিনাৰ কথা থাকে এইকেইটা দিন আমি নতুন গাড়ী মটৰ একো নিকিনো মানুহে ভাল নাপাব এইকেইটা দিন কোনোবাই নতুন গাড়ী এখন কিনি চলাই আছে গতিকে আমি এইকেইটা দিন গাড়ী মটৰ নিকিনো কিন্তু পুলিচক কিবা লাগিলে দ্যাট ইজ এ এক্সেপশ্যন সেইটো এটা বেলেগ কথা এইকেইটা দিন আমি ডাঙৰ গণসমাৱেশ বা ডাঙৰ মিটিং কৰাৰ পৰা বিৰত থাকিম যিমান পাৰোঁ আমি ভাৰ্চুৱেল মুডত মিটিং কৰিম যদি এইকেইটা দিন আমাৰ মিটিং ডাঙৰ ডাঙৰ সভা সমিতি যিবোৰ চৰকাৰৰ পৰা কৰা হয় আমি অন্তত যুদ্ধ চলি থকা সময়ত আমি কৰিব খোজা নাই যদি বিশেষ কিবা সাংঘাতিক ডাঙৰ আঁচনি এটা আহিছে আমি আৰম্ভ কৰিব লাগে যেনেকুৱা শিৱৰাজ চৌহান ডাঙৰীয়া অহা কথা আছে 16 তাৰিখে তেওঁ আমাক 4 লাখ নতুন দুখীয়া মানুহৰ কাৰণে ঘৰ দিব গতিকে সভা এখন কৰিব লাগিব কিন্তু সেইখনে আগতে যেনেকৈ আমি এক্সিবিশ্যন দি বহুত ডাঙৰকৈ কৰোঁ এতিয়া সেইখনকে আমি মিতব্যয়িতাৰ মাজেৰে কৰিম আৰু যিমান পাৰোঁ লাৰ্জ গেডাৰিং আমি এভইড কৰিম এইকেইটা দিন চৰকাৰৰ আঁচনি বা চৰকাৰৰ সাফল্য আদিৰ এডভাৰটাইজমেণ্ট হোৰ্ডিং টিভি আমি নকৰোঁ আমাৰ যিমান কেইখন হোৰ্ডিং আছে অসম চৰকাৰৰ সেই গোটেই কেইখন হোৰ্ডিং আমি দেশপ্ৰেমমূলক কথাৰে আমি গোটেই হোৰ্ডিংখিনি কনভাৰ্ট কৰি পেলাম য'ত নেকি মানুহে দেশপ্ৰেমৰ বাণী পায় এতিয়া আঁচনিৰ কথা আছে কৰবাত মোৰো ফটো আছে সেইবিলাক এতিয়া সকলো নোহোৱা হৈ যাব ইট উইল বি অনলি ডিছপ্লে দ্য স্পিৰিট অফ নেশ্যনেলিজিম যিমান গভৰ্ণমেণ্ট হোৰ্ডিং আছে গোটেইখিনি এইকেইটা দিন আমাৰ বিষয়াসকলে নন এছেঞ্চিয়েল ট্ৰেইনিং আদিতো নাযায় বোলে আজি মছৰি ট্ৰেইনিং আছে এছেঞ্চিয়েল হ'লে বেলেগ কথা নন এছেঞ্চিয়েল ট্ৰেইনিং আদিতো আমি নাযাওঁ আমাৰ চৰকাৰী কৰ্মচাৰীৰ ছুটিটো আমি কেনচেল কৰিব খোজা নাই কাৰণ আমি ৱাৰ এক্টিভিটিৰ যিটো জোন তাতকৈ আমি বহুখিনি বৰ্তমান দূৰত আছোঁ কিন্তু লিভত যোৱা অফিচাৰসকলৰ ফোন নম্বৰ এড্ৰেছ ছিনিয়ৰৰ লগত থাকিব প্ৰয়োজন হ'লে যাতে আমি তেওঁলোকক মাতি আনিব পাৰোঁ চ' ডেট ইজ নম্বৰ 2 নম্বৰ 3 যে আমি ভলেণ্টিয়াৰী ব্লাড ডোনাৰ এখন লিষ্ট আমি প্ৰিপেয়াৰ কৰিম পাৰ্টিকুলাৰলি ফ'কাছিং অন ৰেয়াৰ ব্লাড গ্ৰুপছ কালি যদি ফটক কৰি জম্মু কাশ্মীৰৰ পৰা আহে যে বি নিগেটিভ ব্লাডছ লাগে এইবোৰ দেশত বহুত নাথাকে সেইকাৰণে আমাৰ জিলা প্ৰশাসনৰ লগত কালি পঞ্চায়তৰ ইলেকশ্যন আছে পৰহি মই ভিচি কৰিম দে উইল প্ৰিপেয়াৰ এ লিষ্ট অফ ব্লাড ডোনাৰ্ছ যাতে প্ৰয়োজন সাপেক্ষে অসমৰ পৰাও আমি ব্লাড পঠাব পাৰোঁ পাৰ্টিকুলাৰলি ৰেয়াৰ গ্ৰুপছ বি নিগেটিভ এ নিগেটিভ এ বি নিগেটিভ অ' নিগেটিভ এই ধৰণৰ আমি এখন লিষ্ট বনাই ৰাখিম যাতে ব্লাড আমি ড্ৰ কৰি লগে লগে সেনাবাহিনীক আমি দিব পাৰোঁ চ' জিলা প্ৰশাসনে এই কামতো গুৰুত্ব দিব দ্বিতীয়তে অহা কেইটামান দিনত আমাৰ হস্পিটালসমূহত ICU কাম কৰি আছে নে নাই ICU কোভিডৰ সময়ত যেনেকৈ আমি এটা হস্পিটালখিনিৰ ওপৰত আমি এটা অডিট কৰিছিলোঁ যে ইন কেছ অফ আৰ্জেঞ্চি ডক্টৰ ক'ত আছে সাৰ্জন ক'ত আছে এনাস্থেচিছ ক'ত আছে গোটেই অডিটটো আমি কৰিব খুজিছোঁ যাতে প্ৰয়োজন হ'লে অসমে হেল্থ কেয়াৰৰ ক্ষেত্ৰত পিছুৱাই নাথাকে আৰু কালি যদি আমাক কয় যে নহয় জম্মু কাশ্মীৰলৈকে পাঞ্জাৱলৈকে 10জন সাৰ্জন পঠাব লাগে 10জন নিউৰলজিষ্ট পঠাব লাগে আমাৰ লগত যি আছে আমি যাতে পঠাব পাৰোঁ সেইকাৰণে আমি হেল্থ ছিষ্টেমটো অহা কেইটামান দিনত আমি এটা অডিট কৰিব খুজিছোঁ ছেকেণ্ড নৰ্থ ইষ্টত আৰ্মিৰ এটা ডাঙৰ ইনফ্ৰাষ্ট্ৰাকচাৰ আছে আৰু আৰ্মিৰ মুভমেণ্ট হয় এইকেইটা দিন আমি জিলা উপায়ুক্তসকলক অনুৰোধ কৰিম যাতে তেওঁলোকে আৰ্মি এয়াৰফ'ৰ্চৰ লগত খুব ক্ল'জ কণ্টেক্টত থাকে এণ্ড দে ফেচিলিটেট দেয়াৰ মুভমেণ্ট যদি যাব লাগে গাড়ী এখন পোৱা নাই ফটক কৰি গাড়ী যোগাৰ কৰি দিয়া
এই গোটেইখিনি আৰু আৰ্মি আৰু এয়াৰফ'ৰ্চ কেম্পৰ কাষত থকা পপুলেশ্যনখিনিকো আমি যুদ্ধৰ বিষয়ে সজাগ কৰিব খুজিছোঁ যাতে তেওঁলোকে এটা চিভিল ডিফেন্স হিচাপেও নিজক ক্ৰিয়েট কৰিব পাৰে থাৰ্ড আমি এটা খুব ইম্পৰ্টেণ্ট আজি কেবিনেটত সিদ্ধান্ত লৈছোঁ যে এই সময়খিনিত সেনাবাহিনীৰ জোৱানসকল ফ্ৰণ্ট লাইনত আছে ঘৰত মাকৰ বেমাৰ ল'ৰাৰ এডমিশ্যন হোৱা নাই ঘৈণীয়েকে কৰিব পৰা নাই তেওঁলোকৰ অসমৰ চিন্তাটোৱে যাতে তেওঁলোকক তাতে এফেক্ট নকৰে সেইকাৰণে নেক্সট 7 ডেইজত জিলা প্ৰশাসনে প্ৰত্যেকগৰাকী সামৰিক বাহিনীৰ জোৱানৰ নাম আৰু এড্ৰেছ উলিয়াব তেওঁলোকৰ ঘৰত যাব আৰু আমি এটা ডিষ্ট্ৰিক্ট কণ্ট্ৰল ৰুম কৰিম যে আৰ্মিৰ ফেমিলিক কিবা প্ৰয়োজন হ'লেই যাতে আমি সহায় কৰিব পাৰোঁ ছাপৰ্ট গ্ৰুপ এটা আমি কৰিব খুজিছোঁ আৰু মই আজি ৰাতিপুৱা আমাৰ পাৰ্টিৰ অফিচত গৈছিলোঁ তাতো মই কৈ আহিছোঁ যে মোৰ সমষ্টিত যদি 10 গৰাকী সেনাবাহিনীৰ জোৱান আছে আমি এতিয়া আইডেণ্টিফাই কৰি ল'ম আৰু যুদ্ধ নোহোৱালৈকে সেই 10টা ফেমিলিৰ যি অসুবিধা হওক সেইটো অসম চৰকাৰে চাব so those family will be taken care by Assam government কাৰোবাক স্কুলত এডমিশ্যন লাগে কাৰোবাক গেছৰ চিলিণ্ডাৰ লাগে কোনোবাই কিবা পোৱা নাই যিবিলাক সৰু সুৰা চিন্তাই যুদ্ধত থকা মানুহজনক মানসিকভাৱে দিগদাৰ কৰিব পাৰে we want to take over that responsibility so that the person who is on the war front he is not disturbed by the present situation in its home second আমি এইকেইটা দিনত আমাৰ ডিপাৰ্টমেণ্ট হওক ইনষ্টিটিউশ্যন হওক সবকে আমি ডিছপ্লে এক্সাম্পলাৰী ডিচিপ্লিন অষ্টেৰিটি আৰু এফিচিয়েঞ্চি এই তিনিওটাৰ মাজেৰে আমি যাবৰ কাৰণে অনুৰোধ কৰিম কাৰণ we do not know who will be required at what way in the front line so এইকেইটা দিন কোনোবা ক্লাবত যোৱা কোনোবা কৰবাত যোৱা এটলিষ্ট গভৰ্ণমেণ্ট ডিপাৰ্টমেণ্ট মন্ত্ৰী বা আমি চৰকাৰৰ যিখিনি লিডিং পজিশ্যনত আছোঁ we should demonstrate a austerity in solidarity with the Indian Armed Forces ভাৰত চৰকাৰে এটা আমাক বিশেষ নিৰ্দেশ দিছে যিটো আপোনালোকৰ মাজেৰে আমি পপুলাৰ হোৱাটো বিচাৰিছোঁ প্ৰত্যেক মাহত অসমলৈ চাউল আহে ৰাইচ আহে যাৰ থ্ৰুদি আমি ৰেচনৰ দোকানৰ থ্ৰুদি আমি গাঁৱৰ মানুহক আমি বিতৰণ কৰোঁ আৰু এইটো প্ৰত্যেক মাহে মাহে আহে ভাৰত চৰকাৰে বিচাৰিছে যে লজিষ্টিক ৰেছপন্সিবিলিটিটো গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ কমি যাব লাগে যাতে দে কেন put the energy for other important demands সেইকাৰণে তেওঁলোকে আমাক অনুৰোধ কৰিছে যে 3 মাহৰ চাউল তেওঁলোকে একেলগে দি দিব অৰ্থাৎ জুন মাহত জুন জুলাই আগষ্ট এজন মানুহে 5 কেজি কৈ পায় 5 কেজিৰ পৰিৱৰ্তে আমি 15 কেজি দি দিম যাতে জুন জুলাই আগষ্ট নেক্সট সেপ্টেম্বৰত পাব সো 3 মাহৰ নেশ্যনেল ফুড সিকিউৰিটি এক্টৰ চাউল আমি জানুৱাৰীত জুনত আমি একেলগে দি দিম খালি ৰাইজে এইটো ভাবিব নালাগে যে এইটো ৰাইচ বাঢ়ি গ'ল গতিকে অহা মাহতো 15 কেজি পাম তাৰ পিছৰ মাহতো 15 কেজি পাম 5 কেজিয়ে আছে কিন্তু 3 মাহৰ চাউল আমি একেলগে দি দিম আমি টিভিয়ে পত্ৰ ইয়াক আমি কৰিম ইউজুৱেলি এটা ফেমিলিয়ে মেক্সিমাম 35 কেজি পায় 35 into 3 112 105 হ'ব না সো 105 কেজি আমি দি দিলোঁ সবে 35 নাপায় যাৰ পৰিয়ালৰ সংখ্যা কম কিন্তু 5 into 7 মেক্সিমাম 35 পায় কোনোবাই 15 পায় কোনোবাই 20 পায় যোনে যিমান পায় তাৰ আমি 3 টাইমছ দি দিম যাতে কোনো ধৰণৰ ভাৰত চৰকাৰৰ লজিষ্টিক প্ৰেছাৰটো যাতে কমি যায় কাৰণ ট্ৰাকবিলাক যদি অসমত আহি থাকে যুদ্ধ ক্ষেত্ৰত যাব নোৱাৰিব সেইকাৰণে এবাৰতে যদি আমি 3 মাহৰ চাউল লৈ লওঁ
তেতিয়াহ'লে গোটেই লজিষ্টিক ৰেলত চাউলৰ কাৰণে মালবাহী ৰেল আহিব লাগে এতিয়া ৰেলত আমি আৰ্মিৰ মুভমেণ্ট লাগিব গতিকে যদি মালবাহী ট্ৰেইন 3বাৰ আহাতকৈ এবাৰ আহিলে 2বাৰ ফ্ৰী হৈ যাব সো এইকাৰণে লজিষ্টিক প্ৰেছাৰৰ পৰা ফ্ৰী কৰি দিবৰ কাৰণে আমি 3 মাহৰ চাউল জুন মাহত একেলগে দিম এইটো অসম বুলি নহয় সকলো ৰাজ্যৰ কাৰণে এইটো এছঅপি হৈছে আৰু অসমৰ ৰাজ্যক মই বিশেষকৈ কথাখিনি অলপমান জনাই ৰাখিব খুজিছোঁ আপোনালোকে যদি কিবা প্ৰশ্ন খুদিব খোজে মই আগতেই কৈছোঁ যে আজিৰ প্ৰেছ কনফাৰেন্সখন কমপ্লিট বেলেগ হ'ব লাগিছিল কিন্তু বিশেষ পৰিস্থিতিৰ কাৰণে আমি যিমানখিনিলৈকে ক'ব লাগে সিমানতে আমি শেষ কৰিছোঁ বাট আপোনালোকে যি প্ৰশ্ন খুদিব খোজে খুদিব পাৰে we share চক আটাইতকৈ ডাঙৰ প্ৰাপ্তি হ'ল অসমখনক শান্তিলৈ উভতাই লৈ অহা আৰু শান্তি বুলি কওঁতে শান্তি কিয় হ'ল জনজাতি অজনজাতীয় লোকৰ মাজত সমন্বয় হ'ল জাতি ধৰ্ম বৰ্ণ সকলো আজি একে মঞ্চত থিয় হৈছে গতিকে মই ভাবোঁ যে 3টা মেক্ৰ কথা শান্তি সমন্বয় বিকাশ আৰু এই 3টাই অভূতপূৰ্বভাৱে যোৱা 4 বছৰত আমি দেখা পাইছোঁ অসমত ইমান শান্তি কেতিয়াবা মোৰ ভয়ো লাগে ইমান শান্তি মই ক্লাছ 5ৰ পৰা আজিলৈকে দেখা নাই নাও আই এম 55 years ক্লাছ 5ত 78ৰ পৰা আমি ইষ্ট বেংগল আৰু বেংককৰ ফুটবল খেলাৰ কাজিয়া দি আমাৰ বেসিক্যালি জ্ঞান চকু মুকলি হৈছিলে তাৰ পৰা আজিলৈকে আমি কেতিয়াও অসমত ইমান শান্তি আমি দেখা নাছিলোঁ সো যেতিয়া শান্তি হয় সমন্বয় থাকিলে শান্তি হ'ব বিকাশ থাকিলে শান্তি হ'ব মই ভাবোঁ যে টুডে আসাম ইজ কমপ্লিটলি এ ডিফাৰেণ্ট ষ্টেট আগৰ কোনো কথাৰ লগতে মিল নাই ঐতিহ্য আছে পৰম্পৰা আছে বাট from our resolve to do something more we are completely a different state now এনচিচিৰ এটা কোটা থাকে এখন ৰাজ্যত কিমান এনচিচিৰ কেডেট হ'ব লাগে সেইটো ভাৰত চৰকাৰে নিৰ্ধাৰণ কৰি দিয়ে আৰু অসমৰ কেডেটছ সেই কোটাটো আমি আছো মানে ভাৰত চৰকাৰে প্ৰত্যেকখন ষ্টেটক কোটা দিয়ে যে অসমে 50,000 মিজোৰামে 10,000 গতিকে আমাক যিমান কোটা দিছে হিমান আমাৰ ষ্টুডেণ্ট এনচিচিত আছে কিন্তু তাতকৈ আমি বঢ়াব খুজিলেও আমি বঢ়াব নোৱাৰোঁ বিকজ লিমিটটো ভাৰত চৰকাৰে ফিক্স কৰি দিয়ে we see a very definite pattern in terms of infiltration right from last 6-7 months especially in Assam and Tripura so what do you think there is a need for especially for Bangladesh like I think that infiltration is a big issue and we have now decided that we will not go through the legal process earlier decision was to arrest a person and then bring it to the Indian legal system so you have seen the number of infiltration because communication has increased earlier also we used to arrest 1,500 foreigners but we used to arrest them they must be in some jail and then they are produced before a court of law now we have decided no we will not bring them inside our country we will push them so this pushing them back is a new phenomena that is why you are hearing more numbers otherwise numbers is almost same every year I think 4,000-5,000 people enter but because of pushback this number will become minimized now so pushback is a new innovation Sir, given the situation in the Western Front, do you think now in the Eastern
intelligence from Bangladesh can become more of a threat to the internal security? I think, you see, you can apprehend anything, but last 10 days we have not seen any activity. So you can think of everything that something will happen from this front, that front. For speculating, it is fine. But as we are actively monitoring Indo-Bangla border, we have not seen any activity. Rather, during these days, we have pushed back many people to Bangladesh. So I don't think that as of now, there is any activity which will obviously worry us. But Indian government will know much because they have a different mechanism to ascertain. But from our point of view, we have not seen anything unnecessary in last 10 days. Also, if you can repeat in English briefly the decisions taken by the cabinet Today, Assam government has taken certain important decision in our cabinet. First, we have decided to suspend all meetings, ceremonies which involve expenditure. We have suspended the foreign travels, we have suspended the trainings, we have suspended ceremonies, so that during this period, we align with the families of our armed forces. So we have decided not to purchase new vehicles except police. We have decided that we will not go for any training which is not very important. We will not go for foreign travels. We will not go for any ceremony. And we will maintain an austerity till this phase is over. Second, we have decided to prepare a list of a book containing the list of blood donors, particularly for rare groups, so that if there is a requirement, Assam can contribute. So that is another important decision. Third, we have decided to, we have instructed our deputy commissioners and all other officers and ministers to visit the family of Army Jawan and to take care of their family till the Jawan come back from the battlefield. Our idea is to, sometime a Jawan is disturbed by the fact that his parents is in hospital. Sometime he is disturbed by the fact that his son is not getting admission in school. Sometime they are disturbed by the fact that there is certain family issues. So we have decided to expand our hands of solidarity to all the family of army people, family of army Jawans and officers, so that during this period, Government of Assam takes care of them completely. So that is, we have decided from tomorrow, DC will ensure, Deputy Commissioner will ensure that an important officer visits the family of every army Jawan. A support system is developed. So whatever support they required, we offer it. And the person who is in battlefield, he is not disturbed by the whatever happening in Assam. So we will take care of them. Of course, Government of India has decided that 3 months food grain under National Food Security Act will be given in advance. So we will follow that instruction of Government of India. Third, we have also set up a control room. So the Assamese students who are studying in Chandigarh, Jammu Kashmir, if they want to come back, we extend support to them. So that is another decision in cabinet, to create a support system for the students who are in conflict zone. So if they want to come back, they can come back. Of course, we have asked our police, battalions, Jawans to remain in extremely alert, physically fit, disciplined, so that as and when there is some requirement, they can be second defense or third defense for our country. Mr. Chief Minister, recently 300 Bangladeshis who were arrested in Gujarat were deported via Agartala. In this regard, there was also a judgment from instruction from the High
if I'm not wrong, as far as the detainees who are declared foreigners are concerned. Matia people has also gone. We have pushed them back. Only those people are there in Matia where litigation is there. Except those, everybody from detention center has gone back to Bangladesh. How many of them have gone back? I mean these numbers I am not keeping it, but They have gone back with the same batch of people from Gujarat. it was a operation by Government of India. Assam was a stakeholder, and along with the people who were identified in the other parts of the country, identified foreigners of Assam has also been pushed back. Most of the people against whom, yes, Rohingya has also gone back. So, Jiman Bangladeshi Amar Asile, are declared foreigners, no appeal pending. Ba, kese kora nai, khali ami rakhi thoisilu. So, Matia is almost free now. 30-40 people are left. So, everybody has been pushed back. But our pushback is a daily affair because now we have created a system. Zero line we interested. We convince BDR, look, they are about to cross, you stop them. So, this system has now been institutionalized. And this Matia detention center is now almost free. I think 30-40 people will be there now. Sir, অলপতে চীনলৈ যাওঁতে বাংলাদেশৰ কেয়াৰটেকাৰ ৰাষ্ট্ৰপতিয়ে কৈছিল যে নৰ্থ ইষ্টক যদি সেপাৰেট কৰি দিব যায় ইণ্ডিয়াৰ ওপৰত ডাঙৰ আঘাত হ'ব বুলি এটা খুব সেনসিটিভ So those things has been debated and these are 3 months old things. So today I don't want to comment on anything because I don't know what is the policy of Government of India on this statement. But particularly I feel that Chief Minister like me should speak very less in this critical situation. And we should allow Government of India to speak more. We should not speak more because we do not know whether we are aligned with the Government of India's policy or not. So time is to restrain, speak less, remain in austerity and give a moral support to the force. And we should not keep on repeating, keep on saying certain things which may have been relevant 3 months back and today it may not have a relevance because only Government of India knows how foreign policy is at work at this moment. মুখ্যমন্ত্ৰী ডাঙৰীয়া যেহেতু এতিয়া যুদ্ধ সদৃশ পৰিৱেশ তাৰ মাজতে কিন্তু বহুতৰ সেই পাকিস্তান পিটিটো দেখিছো আপুনি বহুবাৰ কৈ আহিছে যে ব্যৱস্থা লৈ আহিছে তথাপি কিন্তু একাংশ এতিয়াও মোটামুটি গৌৰৱ গগৈক বাদ দি সকলোৰে ওপৰত একশ্যন লোৱা হৈ গৈছে এজনে পাকিস্তান প্ৰেমী মানুহ বাছি আছে তাৰ বাদে কোনো বাছি থকা নাই বাকি সকলোকে আপুনি যদি চাই আকৌ এটা মই দিছো সুখই 400 কিনুতেও কিন্তু গৌৰৱ গগৈৰ বহুত নিগেটিভ অবজাৰভেশ্যন আছিল তেওঁক মই আজি এবাৰ মই যদি মোৰ লগত আছে মই টুইটটো দেখুৱাই দিব খুজিছো মানে these are very dangerous element we have inside our country সেইকাৰণে বাকিটো এবিলাকটো মই কন্ট্ৰোল কৰি থাকিব পাৰো চিন্তা নাই এটো চাব গৌৰৱ গগৈয়ে টুইট কৰিছিল there is a pressure on India from the US on trade Iranian oil and Russia's S-400 indeed I don't want government of reply on the floor of the parliament I am sure you would have studied this in greater detail I will require you to share the link of your story মানে কোনোবা প্ৰবীণ সাহানিয়া টুইট দিছিল যে মোদি গভৰ্নমেণ্টে S-400 গণ্ডগোল কৰিছিল he tweeted at that point of time saying that Modi is under pressure not to purchase S-400 but you have seen that we have today all the S-400 system so all his tweets all his systems always against the defense establishment দেশ বিৰোধী মানুহক এৰেষ্ট কৰিব লাগে হেতু ষ্ট্ৰং এটা কৰিম আপোনালোকৰ মৰম বিলাক কমিব লাগিব না মইতো এৰেষ্ট কৰি দিম এতিয়াতো যাক এৰেষ্ট কৰিছো আপোনালোকে নিগেটিভলি লিখা নাই এই জায়গাত এৰেষ্ট কৰিলেতো আপোনালোকে নিগেটিভ কৰি দিব সেইকাৰণে 10 সেপ্টেম্বৰলৈকে প্ৰমাণখিনি আহক আৰু অবজাৰভেশ্যনত আছে বেয়া কাম যাতে একেদিন কৰিব নোৱাৰে
আণ্ডাৰ ছাৰ্ভিলিয়েঞ্চ আণ্ডাৰ অবজাৰ্ভেশ্যন থাকিব গতিকে বাকী পাকিস্তান প্ৰেমীটো সকলোকে আমি হেণ্ডেল কৰিয়ে লওঁ এইবিলাক ফূৰ্তিত লিখে সিহঁতে যি পাব লাগে পাই আছে আৰু অসমত নহ'ব কিন্তু এটাই ৰৌ বৰালি হাতত পৰা নাই আৰু সেইটোৱে হ'ব ছাৰ এই সময়ছোৱাত দেখা যায় যে যুদ্ধকালীন পৰিস্থিতিৰ অচিলা লৈ একাংশ ব্যৱসায়ীয়ে অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ দাম বঢ়াব পাৰে গতিকে এই ক্ষেত্ৰত কিবা অসমৰ যি ব্যৱসায়ী আছে মই ভাবোঁ তেওঁলোকো ৰাষ্ট্ৰভক্ত আৰু মই অসমত তেনেকুৱাই পুৰণা যিটো শুনিছিলোঁ আমাৰ হালধীয়া চৰাই বাওধান খাই এনেকুৱা কিতাপবিলাকৰ যিবিলাক ষ্টৰী আছিল আজিকালি এইবোৰ ৰিলেভেণ্ট নহয় কাৰণ অসমীয়া ল'ৰাবিলাকে ব্যৱসায় কৰে বা কোনোবা মানুহে ব্যৱসায় কৰি আছে তেওঁৰে ল'ৰা আৰ্মিত আছে গতিকে আজিৰ পৰিপ্ৰেক্ষিতত আগত আমি 20 বছৰ আগতে চিনেমা বা উপন্যাসত পঢ়া কথাবিলাক আজি বহুত প্ৰাসংগিক নহয় সেইকাৰণে কোনেও সাহু নকৰে আৰু আজিকালি ব্যৱসায়ীসকলে উল্টাই পইচা দিয়েহে এনেকুৱা ঘটনাত কোভিডৰ সময়তো দেখিছে তেওঁলোকে হাত উজাৰি আমাক সহায় কৰিছিল কোনেও এক্সপ্লইট কৰা নাছিল গতিকে মই নাভাবোঁ যে এইবোৰ কেতিয়াবা হয়তো আছিল কিন্তু আজিকালি সেইবিলাক বহুত প্ৰাসংগিক নহয় আৰু যদি কোনোবাই কৰে গভৰ্ণমেণ্ট ইজ দেয়াৰ টু টেক ষ্ট্ৰং একশ্যন শেষত মই এটা কথাৰে সামৰণি মাৰিম এই যুদ্ধ চলি থকা সময়ত সাম্প্ৰদায়িক সম্প্ৰীতি আমাৰ কাৰণে খুবেই প্ৰয়োজনীয় হিন্দু হওক মুছলমান হওক শিখ হওক বৌদ্ধ হওক জৈন হওক সকলো ধৰ্মৰে মানুহ সেনাবাহিনীত আছে মই অসমৰ ৰাইজক আৰু সকলোকে অনুৰোধ কৰিম যে এইকেইদিন যাতে আমাৰ ইণ্টাৰনেল ইছ্যুজ কেতিয়াবা থাকে বাট উই শুড নট টুইট উই শুড নট ৰাইট ছামথিং যোনে আন এটা কমিউনিটিৰ মনত অবিশ্বাসৰ বাতাবৰণ সৃষ্টি কৰিব সেনাবাহিনীত যিটো একতা আছে সেই একতাটো আমি সমাজতো ৰাখিব লাগিব গতিকে আমি যিটো কেতিয়াবা আমি অসমক চাই কেতিয়াবা আমি এক্সট্ৰিম কথা ক'বলগীয়া হয় কিন্তু এতিয়া অসমক চাই কোৱা সময় নহয় এতিয়া যি কৰোঁ সেনাবাহিনীক চাই কৰা সময় গতিকে সেনাবাহিনীত যিটো একতা আছে দেশক লৈ যেনেকৈ আপোনালোকে দেখিছে তাত হিন্দু মানুহো আছে মুছলিম মানুহো আছে খ্ৰীষ্টিয়ানো আছে বৌদ্ধও আছে জৈনো আছে এইকেইটা দিন যাতে আমি কোনেও এনেকুৱা কথা বতৰা নকওঁ যিয়ে আমাৰ একতাটো বিনষ্ট কৰি দিব পাৰে ঘৰুৱা ইছ্যু থাকে আমাৰ ইলেকশ্যন আহিব আমি আকৌ কম কথা যি ক'ব লাগে কিন্তু এইকেইটা দিন আমি কথাই ব্যৱহাৰ বতৰাত এনেকৈ থাকিব লাগিব যাতে আৰ্মিৰ ঐক্য বা আৰ্মিৰ ইউনিটিত যাতে আমি ইনডাইৰেক্টলি এফেক্ট কৰি নেপেলাওঁ যদি if we give a comment against any Sikh community, if we give comment against any Hindu community, if we give comment any Muslim community, any Buddhist community, any Jain community, this may become a bigger and Pakistan is trying for that to divide us. So we should not allow Pakistan design to be successful. So now our policy, now our main idea is to remain as an Indian. This is not the time to invoke our religious identity. This is not the time to invoke our ethnic identity. It is not the time to invoke our regional identity. This is the time to invoke identity as Indian. And I think this is the most important thing and we should do that. This is the most critical period in our history and we should support our Prime Minister. We should support our armed forces and we can do that if we do not indulge in certain things which will break our unity, break our command. So we should not do anything. We should firmly remain as Indian. Haba?